আজি হঠাৎ বন্ধ হৈ পৰিল নলবাৰী চহৰ। আজি নলবাৰীত বন্ধ পালন ৰাইজৰ। চহৰৰ মাজমজিয়াৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন ঘগ্ৰাপাৰাত নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়ৰ সৈতে সংলগ্ন কৰাক লৈ নলবাৰী জিলাৰ প্ৰতিবাদ সাধাৰণ ৰাইজৰ। পূৰ্বৰ নিচিনাকৈ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় চলি যোৱাৰ দাবী ৰাইজৰ। মেডিকেলখন নিব নালাগিছিল কাৰণ জয়ন্ত মলে জানিব লাগিছিল যে মোৰ সমষ্টি মেডিকেলখন থকা আৰু দুখীয়া মানুহৰ কাৰণে মোৰ হাজবেণ্ড লৈ যাম মেডিকেলখন আমাক লাগিবই কোনো মাধ্যমে আমি মেডিকেল নিদিওঁ লাগে মৰি যাম মেডিকেল যাব নিদিওঁ আৰু পুলিচ হৈছে আমাৰ গৌৰৱ পুলিচ তাতে থাকে কিন্তু মেডিকেল আজি আপোনালোকে গোটেইখিনি ৰাস্তা আজি কি হৈছে কোন মৰিছে নলবাৰীৰ পৰা গগন কলিতা।